সকল স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আজি অকণমান সময় ফুৰিব আছোঁ মই দোকানতে। সেই ভাবিলোঁ আজি আমাৰ দোকানখন আপোনালোকক ভালকৈ দেখুৱাওঁ আৰু আমাৰ গোটেই গাড়ীকেইখন দেখুৱাম। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পাব আৰু যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কিবা ডাউট থাকিলে মোক কমেণ্ট কৰি নিশ্চয় সুধিব। তেনেহ'লে আহক আমি ভিডিঅ'টোৰ পিনে আগবাঢ়ি যাওঁ। বন্ধুসকল, যদি মই আপোনালোকক দেখুৱাওঁ তেনেহ'লে এখন আমাৰ SML মাষ্টাৰ কোম্পানীৰ গাড়ী হয়, 6 চকা। তাৰপিছতে এই দুখন গাড়ী একেলগে কিনিছিলোঁ। এখন গাড়ী মই লৈ গৈ থাকোঁ প্ৰায়, আপোনালোকে ভিডিঅ'ত নিশ্চয় দেখিছে আৰু আছে দেখুৱাই আছোঁ। বন্ধুসকল, এখন হৈ গ'ল এখন চুৰাজ মাষ্টাৰ। আৰু দুখনমান গাড়ী আছে এতিয়া বৰ্তমান মাল লৈ গৈছে, উভতি অহাই নাই। তাৰপিছত এখন হৈ গ'ল আমাৰ কোম্পানীৰে গাড়ী আৰু মালিকৰ, এখন লৈ আমি কেতিয়াবা এইপিনে সেইপিনে যাওঁ। তাৰপিছতে এখন মেক্সিমো, এনেকুৱা আৰু দুখন আছে। সেই দুখন বৰ্তমান গৈছে, অহা নাই উভতি। আহক এতিয়া মই গুদামটো দেখুৱাই আছোঁ। বন্ধুসকল, গুদাম আৰম্ভণি এইখিনিৰ পৰা হয়। এইখিনি এই খুচুৰা মালখিনি উলিয়াই ৰাখিছে, এইখিনি দেখিছে। এইখিনি কাইলৈ কাৰণে উলিয়াই ৰাখিছে। এইখিনি অৰ্ডাৰ হৈ গ'ল অলৰেডি, কালি এইখিনি চেল কৰিব যাব। তাৰপিছতে এইটো চাওক, স্বৰ্ণাম ব্ৰেণ্ডৰ মিঠাতেল আৰু নাৰিকল তেল। নাৰিকল তেলটো চুলিত ঘঁহা নহয় আকৌ, এইটো মানে কেৰেলা মানুহে কুকিং কৰে এইটো দি। তাৰপিছতে আৰু এইটো, তাৰপিছতে যদি আগলৈ আহি থাকে তেতিয়াহ'লে এইটো টুটি ফ্ৰুটি। আপোনালোকক মই এটা ভিডিঅ'ত কৈছিলোঁৱে, এইটো ৰিফাইণ্ড পাম অইল 1 লিটাৰ পেকেট। তাৰপিছতে এইখিনি হৈ গ'ল ডিছ গ'ল, মানে বাচন ধোৱা চাবোন এইটো। তাৰপিছতে বাচন ধোৱাৰ এটা লিকুইড, এইটো ডাঙৰো আছে সৰু আছে, দুইটা চাইজৰ আছে এইটো। তাৰপিছতে এইবিলাক হৈ গ'ল 10 টকীয়া, এনেকুৱা ছিংগল পিচো পাব। তাৰপিছতে এনেকুৱা এইটো পাব, এইবিলাক বাচন ধোৱা চাবোন হয়। তাৰপিছতে ইয়াৰ পৰা আগলৈ যদি আহি থাকে তেতিয়াহ'লে আপুনি এইটো ভিনাগিৰি বটল, আধা লিটাৰী 1 লিটাৰী দুইটা চাইজ আছে। তাৰপিছতে এইখিনি হৈ গ'ল মাষ্টাৰ্ড অইল, এইখিনি হাৰ্ডিলৰ নামেৰে আছে মাষ্টাৰ্ড অইল। তাৰপিছতে আৰু এটা আছে ইডয়াম নামেৰেও এটা আছে, এইটো মাষ্টাৰ্ড অইলে হয়। তাৰপিছতে এইখিনি হৈ গ'ল ফুটামেন্সৰ টমেটো চচ, চিলি চচ, চয়া চচ, এনেকৈ চচবিলাক আইটেম আছে এইখিনিৰ পৰা এইখিনিলৈকে গোটেইখিনি। তাৰপিছতে এইটো হৈ গ'ল আমাৰ চাউ বাম্বেনিট কোম্পানী নামেৰে আছে, বৰ্মাচালী, যিটো আমি অসমত চাউ বুলি জানো। তাৰপিছতে এইখিনি ছানফ্লাৱাৰ অইল, ডালডা কোম্পানীৰ ছানফ্লাৱাৰ অইল। তাৰপিছতে এইখিনিৰ পৰা এলেইটৰ পাউডাৰ টাইপ কিছুমান বস্তু, যেনে কেৰেলাত বহুত বেছিকৈ চলে, যেনে অপ্পম। এইটো হৈ গ'ল অপ্পম বনোৱা পাউডাৰ, ৰাইচ পাউডাৰ। তাৰপিছতে এইখিনি হৈ গ'ল ময়দা, এইবিলাক আধা কেজি 1 কেজি চাইজৰ ময়দা। তাৰপিছতে এনেকৈ আৰু। তাৰপিছতে এইটো হৈ গ'ল চুজি, 1 কেজি চাইজৰ চুজি আছে, আধা কেজি চাইজৰ চুজি আছে। তাৰপিছতে এইটো হৈ গ'ল আটা, 1 কেজি আৰু আধা কেজি। এইখিনি 1 কেজি আধা কেজি আটা, এইটো এলাইট ব্ৰেণ্ডটো হৈছে এলাইট চাকি আটা। তাৰপিছতে চন্দ্ৰিকা চাবোন, এইটো চাওক চন্দ্ৰিকা চাবোন ছিংগল পিচো আছে যেনিবা। তাৰপিছতে আগলৈ যদি আহে, এইটো হৈ গ'ল কাপোৰ ধোৱা চাবোন। এইটো এনেকৈ লম্বাকৈ পায়, ইয়াৰ পৰা আৰু অকণ লম্বা হয়, এইটো ভাঙি গ'ল, এইটো বেয়া হৈ গ'ল যেনিবা। এইটো কোম্পানীয়ে ৰিটাৰ্ণ ল'ব, সেইকাৰণে এনেকৈ ৰাখি থৈছোঁ ওপৰতে। এইখিনি হৈ গ'ল আমাৰ বাচন ধোৱা চাবোন, বাচন ধোৱা নহয় চৰি, কাপোৰ ধোৱা চাবোন। তাৰপিছতে এইটো ইনচেণ্টাৰ চন্দ্ৰিকা কোম্পানীৰে হয়, এইটো কিবা দেখুৱাই আছোঁ আপোনালোকক উলিয়াই। এইটো চাওক, এইটো হৈ গ'ল এটা স্প্ৰে। এইটোবিলাক আপোনালোকে ফ্লিপকাৰ্টতো পাই যাব কিন্তু যদি বিচাৰে। হৈ গ'ল। তাৰপিছতে আৰু মাজত আৰু অলপ বস্তু আছে, যেনেকৈ এইটো 50 কেজি ময়দা, এইটো আটা 50 কেজি, তেনেকৈ এইবিলাক ডালদা। তাৰপিছতে ধূপ আছে, এইটো 50 টকীয়া ধূপ, এইবিলাক 10 টকীয়া ধূপৰ পেকেট। আৰু এইবিলাক ডালদা আধা লিটাৰী 1 লিটাৰী ডালদা এইখিনি। এইটো পৰাগ। এতিয়া আহক আমি নেক্সট গুদামৰ পিনে যাওঁ। গম নাপাওঁ কক। এতিয়া আমি নেক্সট গুদাম এইখিনিৰ পৰা যদি আৰম্ভ কৰোঁ, ইয়াত আৰম্ভণিতে আপুনি এইখিনিত আমাৰ মালিক বহে। ইয়াতো আছে ময়দা। তাৰপিছতে এইটো হৈ গ'ল ককনাট পাউডাৰ বেকাৰীবিলাকত দিব লাগে, মহাৰাজা ব্ৰেণ্ডৰ। তাৰপিছতে এইটো হৈ গ'ল বিৰিয়ানী ৰাইচ, তাত লিখা আছে চাওক বিৰিয়ানী ৰাইচ। তাৰপিছতে এইটো ময়দা 50 কেজি ময়দা। এইটো SSM, এইটো হৈ গ'ল মানে ক্ৰীম বনোৱা ডালদা, এইটো দি ক্ৰীম বনায়। তাৰপিছতে এইখিনি ক্ৰেছ আপোনাৰ জুচ বনোৱা ক্ৰেছ।
এইটো চাওক, এইটো ষ্ট্ৰবেৰী ফ্লেভাৰ, তাৰপিছতে এনেকৈ বহুত বেলেগ বেলেগ ফ্লেভাৰ আছে। এইটো কিহৰ হয়, এইটো কিৱি, তাৰপিছতে এইবোৰ হৈ গ'ল জেল, এইবোৰ আপোনালোকে যে ইউজ কৰে যেন কেক, বাৰ্থডে কেকৰ ওপৰত এইবিলাক এনেকৈ কিছুমান জেল আইটেমছ আছে, এইবিলাক ইউজ কৰা। তাৰপিছত এইটো টুটি ফ্ৰুটি, এইখিনিত দেখাইছিলোঁ মই আপোনালোকক। এইটো হৈ গ'ল আইচিং চুগাৰ মানে হৈ গ'ল চেনিটো পাউডাৰ কৰা, সেইটো আইচিং চুগাৰ বুলি কয়। তাৰপিছতে এইখিনি ব্লেক ফৰেষ্ট, হোৱাইট ফৰেষ্ট কেক নিশ্চয় আপোনালোকে চিনি পায়। সেই কেক বনোৱা পাউডাৰটো এইখিনি। এইটো এটা পিলছবেৰী কোম্পানীৰ নামেৰে এইটো আহে। এইটো চাওক, এইবোৰে হৈ গ'ল আমাৰ দোকানৰ বস্তুবিলাক। তাৰপিছতে এইপিনে যাব নোৱাৰা ৰাস্তা বনাই আছে, সেইপিনেদি ঘূৰি গৈ মই আপোনাক দেখুৱাই আছোঁ। এইখিনিতে চাওক, এইখিনি হৈ গ'ল মছলা আইটেমছ। এইটো কৰিয়েণ্ডাৰ পাউডাৰ, তাৰপিছতে এইটো হৈ গ'ল চিলি পাউডাৰ, 1 কেজি পেকেট আৰু এইবোৰ। তাৰপিছত এইবিলাক সৰু সুৰা পেকেট, মানে 100 গ্ৰামৰ পেকেট। এইটো চিকেন মছলা, তাৰপিছতে এইটো হালধি, টাৰ্মাৰিক বুলি কয়। এনেকৈ আৰু কিছুমান বস্তু আছে, মই দেখুৱাই আছোঁ। এইটো হৈ গ'ল ইষ্ট আপোনালোকে কিহত ইউজ কৰে জানাসকলে মোক কমেণ্ট কৰি ক'বচোন বাৰু। তাৰপিছতে এইটো হৈ গ'ল জাম, পাইনএপল জাম। তাৰপিছত এইটো হৈ গ'ল পপছ বনোৱা ডালদা। এয়া চাওক, পপছৰ ফটো মাৰা হৈ আছে, কিছুমানে পেটিছ বুলিও কয়। এইটো পপছৰ ডালদা, এইখিনি গোটেইখিনি। ইয়াৰ 1 বক্সৰ দাম 3000 মান টকা আহে। তাৰপিছতে এইখিনি হৈ গ'ল চেৰি, এইটো আপুনি ডাইৰেক্ট এনেকৈ খাবলৈ পাৰে। এইটো ৰঙা যে আঁকা আছে ফটো, এইটো চেম তেনেকুৱাই হয়। তাৰপিছতে এইখিনিতো আপোনালোকে মোক কৈছিলে চচ আইটেমছ বুলি, সেইটো কথা মই দেখুৱাইছিলোঁ সেইবোৰ। তাৰপিছতে এইটো হৈ গ'ল খিচমিচ মানে আপোনাৰ আঙুৰটো শুকুৱাই দিয়ে, সেইটোকে খিচমিচ বুলি কয়। জানাসকলে বাৰু জানিবই, নজনাসকলৰ কাৰণে কৈ দিছোঁ। এইটো চাওক, খিচমিচ হয়, শুকুৱাই দিলে এনেকুৱা হৈ যায়। এইটো খিচমিচবিলাক শুকুৱাই দিলে এনেকুৱা হৈ যায়। আমি কেতিয়াবা দোকানত ফুৰি থাকিলে এনেকৈ শুকুলা খিচমিচ চুবাই থাকোঁ ইয়াত। এইটো মানে এনেকৈ খাই দিব পাৰে, কোনো টেনশ্যন নাই। এইটো বস্তু একো ক্ষতি নকৰে আপোনাক। সেইবুলি আকৌ আমি মুঠিয়ে নাখাওঁ আৰু, এটা কেতিয়াবা মুখখন মিঠা লাগি থাকিবৰ কাৰণে খাই দিওঁ। মই আকৌ সন্মুখৰ ফালে দেখুৱাই আছোঁ। এইখিনিৰ পৰা এনেকৈ যদি সোমাই যাওঁ, এইটো হৈ গ'ল আমাৰ মেইন অফিচ। সোমাই আহিলেই এইটো চাওক, এতিয়া আমাৰ মালিক বহি আছে। মালিকৰ সৰুজন ল'ৰা হয়, সি আমাৰ বয়সীয়া হয়। তাৰপিছত ইয়াতে কিছুমান বস্তু আমি ডিছপ্লে কৰি এনেকৈ ৰাখিছোঁ। তাৰ ভিতৰত একেবাৰে চোন পাপৰি, এইটো চোন পাপৰি হয়। এইটো কেতিয়াবা আমি কিনি খাই দিওঁ, আমি এনেকৈ। তাৰপিছত এইটো পাস্তা, এইখিনি আমি ইয়াত এনেকৈ ডিছপ্লে কৰি ৰাখিছোঁ এইখিনি বস্তু। তাৰপিছতে এইটো চাওক, এইটো আপুনি খুলি নেদেখক, এইটোকে চাওক, চেম বস্তু হয়। এইটো চাওক, এইটো ক্ৰিকেট বল, পূৰা ধূলি বালি হৈ আছে, মচিব লাগিব। আৰু ধূপ দেখুৱাইছিলে মই আপোনালোকক, ইয়াত ধূপো ৰাখিছোঁ ইয়াতে ডিছপ্লে কৰি। মানে ইয়াতে বহে বিল্ডিং ষ্টাফ। এতিয়া সময় হৈ গ'ল, সিহঁত গুচি গ'ল। তাৰপিছতে এইটো মালিকৰ সৰুজন ল'ৰা, সি বহি আছে দোকানত, আৰু কোনো নাই। সেইকাৰণেহে ভিডিঅ'টো কৰিব পাৰিছোঁ। আৰু মেইন মালিকজন বহে ইয়াত। তাৰপিছত ইয়াত আমাৰ মেনেজাৰ বাইদেউ এজনী আহে, আৰু সেই মাজৰ চিটটোত সি বহে, মালিকৰ সৰুজন ল'ৰা বহে। তাৰপিছতে এইপিনৰ পৰা গ'লে এইটো হৈ গ'ল আমাৰ দোকানৰ সন্মুখটো। তাৰপিছতে ইপিনে আৰু এটা গোডাউন আছে। এইটো আপোনালোকক লাইটটো জ্বলাই লওঁ ৰ'ব। এইটো চাওক, এইটো কান্নান দেৱৰ নামেৰে চাহপাত। এইটো হৈ গ'ল চাহপাত। ইয়াত ৰেডো আছে, গ্ৰীণো আছে, দুইটা দাম। লাইটটো কিয় নুমাই দিছ তই? তাৰপিছতে এইটো হৈ গ'ল চাউল, এইটো আৰৈ চাউল। তাৰপিছত খিচমিচ, সেইটো কেইটামান মই দেখুৱাইছিলে, বেলেগ কালাৰৰ পেটি আছিলে, এইটো বেলেগ কালাৰৰ। এইটো আমাৰ দোকানৰ নামেৰে আহিছে, চাওক, কেপিটেল বুলি আহিছে, দেখিছে নহয়? তাৰপিছতে এইবিলাক চিপছ, এটা ভিডিঅ'ত মই নিশ্চয় আপোনালোকক দেখুৱাইছিলোঁ চিপছ, এইবাৰ যেনিয়ে পৰি আছে চাওক। তাৰপিছতে এইটো হৈ গ'ল অলিভিয়া। এইটোৰ আমাৰ অসমত যেনেকৈ হাৰপিক পোৱা যায়, ইয়াত তেনেকৈ এইটো অলিভিয়া পোৱা যায়।
এইটো কিন্তু লোকেল ব্ৰেণ্ড হয়, ইয়াতো হাৰপিক পোৱা যায়, হ'লেও এইটো ইয়াত বেছি চলে লোকেল ব্ৰেণ্ড। তাৰপিছতে এইটো হৈ গ'ল চন্দ্ৰিকা, মই আপোনাক দেখাইছিলে বডি স্প্ৰে, এইবিলাক এনেকৈ খুলি খালি পৰি থাকে আমাৰ ইয়াত। আৰু কেতিয়াবা নিজেও আমি মাৰি দিওঁ। এইটো খিচমিচ, তো এইটো গোদামত ইমানেই আছে বস্তু। তাৰপিছতে আৰু এটা গোদাম আছে, সেইটো দেখাইছোঁ আহক। সেইটো পৰাগ মোৰ পিছে পিছে ঘূৰি ফুৰিছে। এইটো চাওক, এইটো লগতে জলকীয়া, শুকান জলকীয়া। তাৰপিছতে এইটো বস্তা বন্ধা হৈ আছে, মই কৈ দি আছোঁ কি বস্তা এইটো। এইটো হৈ গ'ল মগু দাইল, এই বস্তাটো। এইখিনি হৈ গ'ল শুকান জলকীয়া। ইয়াতে আমি বস্তুবিলাক খুচুৰা বস্তু এবাৰ জুখি দিওঁ, এনেকৈ ৰাখিছোঁ ইয়াত। এইটো মটৰ, তাৰপিছতে এইটো ধনিয়া, গোটা ধনিয়াটো, তাৰপিছতে এইটো জিৰা, এইটো দাইলটো, এনেকৈ আৰু এইবোৰে আমাৰ দোকানৰ বস্তু। এইটো কাবুলী বুট, ইমানে আছিলে আমাৰ দোকান। খিচমিচ, এইটো পৰাগ, সেয়া খিচমিচ চুবাই আছে। মই কৈছিলোঁ যে আপোনালোক খিচমিচ আমি এনেকৈ চুবাই থাকোঁ বুলি, এটা দুটাকৈ এনেকৈ আৰু টাইম পাছ। তাৰপিছতে আৰু দুটা গোদামত আছে, এটাত চিমেণ্ট আছে আৰু এটাত নিমখ আছে, সিমানেই। অকল ভিডিঅ'ৰ মাজতে ফটককৈ আকৌ অৰ্ডাৰ এটা পাই গ'লো। এইটো হৈ গ'ল আমাৰ চিমেণ্টৰ গোদামটো। এইটো খুলি নিলে এখন পৰা চিমেণ্ট চবে চিনি পায়, কেনেকুৱা চিমেণ্ট জানেই। তাৰপিছত এইটোত অলপমান বস্তু আছে, দেখুৱাই দিম আহক। এইটো চাওক, এইটো হৈ গ'ল লেয়াৰ মাছ, এইটো মুৰ্গী দানা, মুৰ্গী দানা। এইটো হৈ গ'ল, এইটো কোম্পানীৰ নাম SKM কোম্পানী। এইপিনে আন্ধাৰ হৈ আছে এইপিনে, তাৰপিছতে বহুত আন্ধাৰ হৈ গ'ল চিমেণ্টৰ ভিতৰত। আৰু কৈ দিছোঁ, এইটো আপোনাৰ গৰু দানা, গৰুক দিয়ে। তাৰপিছতে এইটো ধান বনোৱাৰ পিছত যিটো ওলাই ঘোলা, সেইটো এইটো আমাৰ পিনে চাপৰ বুলি কয় নেকি। ইমানেই আছে এতিয়া বস্তু এইটো গোদামত বৰ্তমান। গোদাম পূৰা খালী হৈ গ'ল, বস্তু অহাই নাই, বস্তু আহিলেহে আৰু। ইমানেই বস্তু আছে এইটো গোদামত। আৰু ইয়াৰ পৰা এতিয়া কেইটামান অৰ্ডাৰ আছে, এতিয়া মই লৈ যাম এখন ফাৰ্মত, এখন গাড়ীত ভৰালোঁ। সেইটো চাওক, এইকেইটা বস্তু ভৰাইছোঁ। এতিয়া ফটককৈ দি আহোঁগৈ, দেখুৱাই আছোঁ আপোনালোকক, আহক। মুকলি ঠাই এইটো। এনে ফাৰ্মখনলৈ নামি গৈ আছোঁ তললৈ। গ'লে এইটো গৰু পোৱালি দেখিছে, চাওক 3টা গৰু পোৱালি আছে ইয়াতে। অকণমান আন্ধাৰ হৈ গ'ল যেনিবা। আহিলে কৰে বাইদেউ লৈ আমাৰ দিলে বাইদেউ দিয়া। সেই চাওক, এক হাত লোকৰে ফাৰ্ম। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কিবা ডাউট থাকিলে মোক কমেণ্ট কৰি নিশ্চয় সুধিব। তো আজিলৈ বাই বাই, আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।